Jai Hind. So in this video we are going to discuss about angular momentum. So angular momentum to jonar agot ami janibo lagibo linear momentum to. So what is linear momentum? It is the product of mass and velocity of an object. Suppose object eta v velocity move kori ase aru object tor mass kiman hoy m hoy. Etia hole linear momentum ki hobo m into v hobo. Etia linear momentum ki define kore translatory motion etar bikhoye define kore. ঠিক আছে? So it will basically gives the measure of translatory motion. ঠিক তেনেকে angular momentum কি define কৰিব? It will basically gives the description about the rotational motion. Rotational motion to মানে description to angular momentum define কৰিব. মানে কিমান খিনি angular velocity ৰে object এটা rotate কৰি আছে বা যেটো circular path rotate কৰি আছে সেই circular path to radius কি হয় বা অবজেক্টৰ মাস কিমান হয় বা অবজেক্টৰ কিমানখিনি এঙ্গুলাৰ ভেলোসিটিত মুভ কৰিছে এই গোটেইখিনি কথা কোনে ডিফাইন কৰিব এঙ্গুলাৰ মোমেন্টামে ডিফাইন কৰিব ঠিক আছে এতিয়া আমি এঙ্গুলাৰ মোমেন্টামৰ ডেফিনেশন কেনেকৈ লিখিম চোৱা এঙ্গুলাৰ মোমেন্টাম অফ এ পার্টিকল rotating about an axis is defined as the moment of linear momentum of the particle about that axis. So zero axis or respect or particle to rotate কৰি আছে সেই axis এর রেসপেক্টত আমি যদি পার্টিকল টুৰ মোমেন্ট অফ লিনিয়ার মোমেন্টাম উলাই দিও হেতুৱে কি বুজাব অ্যাঙ্গুলার মোমেন্টাম বুজাব এই টার্মটো চাই দিয়া মোমেন্ট অফ লিনিয়ার মোমেন্টাম এই টার্মটো কি হয় আমি এতিয়া শিকিম ঠিক আছে চিন্তা কৰিব নালাগে মই শিকাই দিম ঠিক আছে ধুনীয়াকৈ শিকাই দিম ম্যাথমেটিক্যাল এক্সপ্রেশনত এইটো বিষয় আছে সো या एंगुलर मोमेंटम फॉर्मूला तो देखो আমি एंगुलर मोमेंटम इक्वल टू কি হবে লিনিয়ার मोमेंटम इनटू perpendicular distance from the axis of so angular momentum equal to কি হবে linear momentum into perpendicular distance from the axis of rotation so যিডাল axis or respect rotate কৰি আছে সেই axis ডালৰ পৰা আমি কি উলাব লাগিব perpendicular distance উলাব লাগিব আৰু তাক যদি linear momentum ৰ সৈতে মাল্টিপ্লাই কৰি দিও আমি কি পাই যাম angular momentum আৰু এই প্ৰডাক্টটো কি বুলি কোৱা হয় moment of linear momentum বুলি কোৱা হয় বুজিলা linear momentumক যদি মই perpendicular distance रे multiply কৰি দিও আমি কি পাই যাম moment of linear momentum এটা moment of linear momentum এনে মিনিং টু কি হয় সো linear momentum কি ডিফাইন কৰে অবজেক্টৰ মাস কিমান হ'ব বা অবজেক্টৰ ভেলোসিটি কিমান হ'ব মেইনলি অবজেক্টৰ ভেলোসিটিটো ডিফাইন কৰে ঠিক আছে বিকজ মাসটো কি থাকে কনস্ট্যান্ট থাকে এতিয়া সো ইন কেস অফ rotational motion angular momentum আহি পৰে এতিয়া linear momentumৰ যেটো টার্নিং ইফেক্ট আছে তাকে কি বুলি কোৱা হয় angular momentum বুলি কোৱা হয় বুজি পালা the turning effect of linear momentum is known as angular momentum যেনেকৈ মই টৰ্কত কৈছিলো the turning effect of force is called torque মই ফোর্সটো দিয়া কাৰণে অবজেক্টে কিমানখিনি রোটেট কৰিছে তাক কি বুলি ডিফাইন কৰিম আমি টর্ক বুলি ডিফাইন কৰিম তেনেকৈ লিনিয়াৰ মোমেন্টামৰ কাৰণে অবজেক্টে কেনেকৈ টাৰ্ন কৰিছে মানে কিমানখিনি টাৰ্ন কৰিছে তাক কি বুলি কোৱা হ'ব এঙ্গুলাৰ মোমেন্টাম বুলি কোৱা হ'ব বুজি পালা এটা আমি এঙ্গুলাৰ মোমেন্টামৰ ম্যাথমেটিক্যাল এক্সপ্রেশনটো ওলাব লাগিব তো তোমালোকে এখিনি ধুনিয়াকৈ পজ কৰি ফেলে নোট ডাউন কৰি লোৱা এখিনি বেসিক বস্তু হয় সো ম্যাথমেটিক্যাল এক্সপ্রেশন ফর এঙ্গুলার মোমেন্টাম সো কেনেকৈ ফাইন্ড কৰিব এইটো এতিয়া চোৱা
এ পইণ্টত পাৰ্টিকল এটা আছে আৰু তাত পজিশ্যন ভেক্টৰটো কি হয় আৰ ভেক্টৰ হয় আৰু পজিশ্যন ভেক্টৰটো মই কাৰ ৰেসপেক্টত ফাইন্ড কৰিছো উইথ ৰেসপেক্ট টু অৰিজিন সো অৰিজিনৰ মাজেৰে যিডাল এক্সিছ গৈছে সেই এক্সিছডালৰ ৰেসপেক্টত সাপোজ এ পইণ্টত থকা পাৰ্টিকলটোৱে কি কৰি আছে ৰোটেট কৰি আছে ঠিক আছে মানে এই এনেকুৱাকে ৰোটেট আছে নাকি এনেকৈ ৰোটেট কৰি আছে আৰু এনেকৈ ঠিক আছে এতিয়া চোৱা মই পাৰ্টিকলটোৰ কি ল'ব লাগে এংগুলাৰ মোমেন্টাম ল'ব লাগে সো পাৰ্টিকলটোৰ লিনিয়াৰ মোমেন্টাম কিমান আছে পি ভেক্টৰ আছে আৰু এই লাইনডালক কি বুলি কোৱা হয় চোৱা এই লাইনডালক কয় লাইন অফ একচন অফ লিনিয়াৰ মোমেন্টাম কি বুলি কোৱা হয় লাইন অফ একচন অফ লিনিয়াৰ মোমেন্টাম সো এংগুলাৰ মোমেন্টাম ফাইন্ড কৰিবৰ কাৰণে মই কি ল'ব লাগে পাৰপেন্ডিকুলাৰ ডিসটেন্স ফাইন্ড কৰিব লাগে সো পাৰপেন্ডিকুলাৰ ডিসটেন্স ফাইন্ড কৰিবৰ কাৰণে মই এই লাইনডালক অলপমান এক্সটেন্ড কৰি দিম লাগে আৰু এই O পইণ্টৰ পৰা মই কি কৰি দিলো এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো ঠিক আছে নামটো মই দিলো ON বুজিলা কিমান হ'ব পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলে এংগেলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এই ডিসটেন্সটোক মই সাপোজ ধৰিলো D ধৰিলো এতিয়া চোৱা AON ট্ৰায়াঙ্গলৰ পৰা মই কি পাওঁ চোৱা ফ্ৰম ট্ৰায়াঙ্গল AON মোক কি লাগে পাৰপেন্ডিকুলাৰ ডিসটেন্সটো লাগে ন perpendicular distance lage move from the axis of rotation and the line of action of linear momentum a line of action of linear momentum aru axis of rotation or major jitu perpendicular distance se ei find kobo lagibo ei r distance to nohoy etu perpendicular distance nohoy ei to perpendicular distance hoy from the point O thik ase so moi itia moi d value find kobo lagibo ei on value find kobo lagibo on thik ase so ON by OA equal to কি হ'ব sin θ so triangle AON ৰ পৰা কি লৈছে চোৱা ON টো কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব obviously গম পাইছে কাৰণ মই এডাল লাইন কি আছিল লাইন অফ একচন আৰু মই পাৰপেন্ডিকুলাৰ কোৰ ড্ৰ কৰিছো O পইণ্টৰ পৰা so ON বেসিক্যালি কি ডিফাইন কৰিব পাৰপেন্ডিকুলাৰ ডিফাইন কৰিব আৰু এবে কি ডিফাইন কৰিছে বেস আৰু এবে কি ডিফাইন কৰিছে হাইপোটেনিয়াস so ON মানে কি হয় D হয় আৰু OA মানে কি হয় R কিমান হল D R sin θ আৰু D কি বুলি কোৱা হ'ব জানা পাৰপেন্ডিকুলাৰ ডিসটেন্স from the axis of rotation so D কি বুলি কোৱা হ'ব perpendicular distance from the axis of rotation বুলি কোৱা হ'ব এতিয়া linear momentum মানে কি আছিল angular momentum মানে কি আছিল linear momentum into perpendicular distance linear momentum কিমান ধৰিছো মই p ধৰিছো আৰু perpendicular distance মই কিমান পাই গলো মই r sin θ পাই গলো ঠিক আছে so p মানে কি আকৌ mv momentum কেনেকৈ ফাইন্ড কৰিছো আমি product of mass and velocity of an object so p জাত মই কি লিখি দিলো mv লিখি দিলো ইপিনে কি আছে r sin θ আৰু angular momentum কি হে ডিফাইন কৰিম এৰে ডিফাইন কৰিম আৰু থিটাটো কি হয় স্যার থিটা মানে হল angle between r vector and p vector ঠিক আছে এই r টো আৰু p মাজত যেটো angle আছে তাকে কি বুলি কোৱা হয় থিটা বুলি কোৱা হয় এতিয়া যদি if থিটা equal to 90 ডিগ্ৰী হৈ যায় যদি থিটা কিমান হৈ গল 90 ডিগ্ৰী হৈ যায় তেতিয়ালে angular momentum কিমান হ'ব mv r এইটো ফৰ্মুলা ঠিক আছে সো এলটো কি হৈ গল mv r এইটো ফৰ্মুলা কেতিয়া এপ্লিকেবল হ'ব যেতিয়া r আৰু p মাজত angle কিমান হ'ব 90 ডিগ্ৰী হ'ব তো ইন ভেক্টৰ ফৰ্ম এটা আমি কেনেকৈ লিখিম চোৱা l vector equal to r vector cross p vector বুজি পালা এতিয়া r cross p কি বুজাই আছে মোমেন্ট অফ লিনিয়াৰ মোমেন্টাম বুজাই আছে যদি লিনিয়াৰ মোমেন্টামক মই ডিসটেন্সৰে মাল্টিপ্লাই কৰি দিও মই কি পাই যাম মোমেন্ট অফ লিনিয়াৰ মোমেন্টাম মানে টাৰ্নিং ইফেক্ট অফ লিনিয়াৰ মোমেন্টামটো কি বুলি কোৱা হয় মোমেন্ট অফ লিনিয়াৰ মোমেন্টাম ঠিক আছে বুজি পালা এখিনি ধুনিয়াকে পজ কৰি ফেলে নোট কৰি লোৱা এতিয়া আমি কি পালো চোৱা l equal to p into d
L মানে কি আছিল এংগুলাৰ মোমেন্টাম আৰু d মানে কি হয় পাৰপেন্ডিকুলাৰ ডিসটেন্স এই d টো কি বুলি কোৱা হয় আৰু মোমেন্ট আৰ্ম বুলি কোৱা হয় কি বুলি কোৱা হয় মোমেন্ট আৰ্ম সো এংগুলাৰ মোমেন্টামক তুমি আকৌ বেলেগ ধৰণে ডিসক্ৰাইব কৰিব পাৰা হা আগতে মই লিখিছো নহয় ডেফিনেশনটো আকৌ অলপমান মডিফাই কৰি লিখিব পাৰা সো এংগুলাৰ momentum of an particle is momentum of a particle rotating about an axis is defined as the turning effect of linear momentum of the particle. So আমি চোৱা যেহেতু মই লিনিয়াৰ মোমেন্টামক কিহে মাল্টিপ্লাই কৰিছো d সাপোজ ইয়াত চোৱা এতিয়া সাপোজ এই পইণ্টটো চোৱা এই পইণ্টটো ৰেসপেক্টত সাপোজ এতিয়া এই মাৰ্কাৰটোৱে ৰোটেট কৰি থাকে এনেকৈ বানাই কৰি আছে ৰোটেট ঠিক আছে ৰোটেট কৰি আছে এতিয়া সাপোজ ইয়াত পাৰ্টিকলটো আছে ঠিক আছে এতিয়া এই পাৰ্টিকলটোৰ এটা কি থাকিব মোমেন্টাম থাকিব তো এই মোমেন্টামৰ যে টাৰ্নিং ইফেক্ট আছে হেতুৱে কি হ'ব এংগুলাৰ মোমেন্টাম অফ দা পাৰ্টিকল ঠিক আছে মানে এইডাল এক্সিছৰ ৰেসপেক্টত কি কৰি আছে ৰোটেট কৰি আছে ন ইয়াত থকা এক্সিছ ডালৰ ৰেসপেক্টত আৰু এই এক্সিছ ডালৰ পৰা এই পইণ্টটোৰ ডিসটেন্স কিমান আছে ইমানখিনি ডিসটেন্স আছে সো এই পইণ্টটোৱে মানে চোৱা এই পইণ্টটো যেহেতু ভেলোচিটি এটা আছে সো তাৰ কি থাকিব মোমেন্টাম থাকিব আৰু সেই মোমেন্টামৰ কি থাকিব টাৰ্নিং ইফেক্ট থাকিব আৰু সেই টাৰ্নিং ইফেক্টটোৱে এই অবজেক্টটোক বা পাৰ্টিকলটো কি কৰাব ৰোটেট কৰাব ঠিক আছে আৰু তাকে কি বুলি কোৱা হয় এংগুলাৰ মোমেন্টাম এইটো মনত ৰাখিবা টাৰ্নিং ইফেক্ট অফ লিনিয়াৰ মোমেন্টাম অফ দা পাৰ্টিকল টাৰ্নিং ইফেক্ট অফ দা লিনিয়াৰ মোমেন্টাম of the particle is known as angular momentum of the particle ঠিক আছে এখিনি পজ কৰি ফলে নতুন কৰি থোৱা পৰা কামত আহিব now we have to find out the relation between torque and angular momentum কেনে ফাইন্ড কৰিম চোৱা torque মানে কি আছিল চোৱা the rotational effect of force is called torque ঠিক আছে that means moment of force যদি মই f ক r ৰে মাল্টিপ্লাই কৰো কি পাই যাম মই moment of force পাই যাম moment of force এনেকে যদি মই মোমেন্টক যদি মই ডিসটেন্স ৰে মাল্টিপ্লাই কৰো কি পাই যাম মই মোমেন্ট অফ লিনিয়াৰ মোমেন্টাম ঠিক আছে আৰু মোমেন্ট অফ লিনিয়াৰ মোমেন্টামক বুলি কয় তো এংগুলাৰ মোমেন্টাম বুলি কয় আৰু মোমেন্ট অফ ফোর্স মানে কি বুজায় ফোর্সৰ টাৰ্নিং ইফেক্ট আৰু মোমেন্ট অফ লিনিয়াৰ মোমেন্টাম মানে কি বুজায় লিনিয়াৰ মোমেন্টামৰ টাৰ্নিং ইফেক্ট বুজি পালা কনসেপ্টটো ক্লিয়াৰ হৈছে এতিয়া এই টাৰ্নিং ইফেক্টটোকে কি বুলি কোৱা হয় এংগুলাৰ মোমেন্টাম বুলি কোৱা হয় বেলেগ একো নাই ঠিক আছে একদম ইজি কনসেপ্ট হয় এতিয়া এই টৰ্ক আৰু এংগুলাৰ মোমেন্টামৰ মাজত ৰিলেচনটো ফাইন্ড কৰিব লাগিব বস্তুটো কেনেকৈ হয় ঠিক আছে এতিয়া সাপোজ মই ডিফাৰেন্সিয়েট কৰিলো এইটো এক্সপ্ৰেছনত ঠিক আছে both side difference with respect to time so dl by dt এটো equal d by dt of r cross t ঠিক আছে so dl by dt so dr cross t plus r cross dp by dt এতিয়া চোৱা অবজেক্ট এনেকা আছিল ন হ'ব দেই ইটো x o y axis অবজেক্টটো এই পইণ্টত আছিল ইয়াত আছিল আৰু অবজেক্টটো পজিশন ভেক্টৰ কি আছিল r ভেক্টৰ আছিল আৰু ইয়াৰ মোমেন্টাম তেনেকৈ আছিল d ভেক্টৰ ঠিক আছে এতিয়া মই ইয়াত কি লিখিছো dr by কি লিখিছো dt লিখিছো dr by dt মানে কি হয় এই চোৱা এইটো এক্সপ্ৰেছনে কি মিনিং কৰি আছে rate of change of position vector with respect to time এতিয়া
অবজেক্টটো rotate কৰি আছে এনেকে rotate কৰি আছে ন সো যেতিয়া অবজেক্টটো ইয়াৰ পৰা সাপোজ ইয়ালৈকে আহি গলে তেতিয়া পজিশন ভেক্টৰ কিমান হ'ব r হ'ব যেতিয়া অবজেক্টটো সাপোজ ইয়াৰ পৰা আকৌ ইয়ালৈকে আহি গলে তেতিয়া পজিশন ভেক্টৰ কিমান হ'ব r হ'ব ইয়াত আহি গলে কিমান পজিশন ভেক্টৰ r হ'ব তাৰ পজিশন ভেক্টৰটো চেঞ্জ হৈছে নেকি with respect to time change হৈ আছে but position ভেক্টৰটো চেঞ্জ হোৱা নাই মানে rotational পাথত মুভ কৰিলে এই r ভেক্টৰটো কি নহয় চেঞ্জ নহয় এখানে dr by dt ভ্যালু কি হ'ব 0 হ'ব ঠিক আছে এখানে 0 হৈ গল থাকিল কি r cross dp by dt থাকিল ঠিক আছে আৰু r সোয়া dp by কি লিখিলো dt এই এক্সপ্রেশনটা কি বুঝাই আছে rate of change of momentum with respect to time so this expression gives us the rate of change of momentum with respect to time এতিয়া momentum change কিতিয়া হ'ব যেতিয়া force apply কৰিম according to Newton's second law বলিতে সোয়া Newton's second law f vector equal to কি আছে dp by dt rate of change momentum of an object with respect to time is equal to the force applied on the object মই যিমানখিনি force apply সিমানখিনি momentum change হ'ব ঠিক আছে মানে rate of change of momentum তো কার উপর ডিপেন্ড করে force উপর ডিপেন্ড করে force তো বেশি হলে rate of change of momentum কি হ'ব বেশি হ'ব মানে force apply কৰিলে কি হয় object এর velocity কি হয় চেঞ্জ হয় না হয় যদি object এর velocity চেঞ্জ হয় momentum কি হ'ব চেঞ্জ হ'ব আর কার রেসপেক্ট অফ চেঞ্জ হ'ব টাইমৰ রেসপেক্ট অফ চেঞ্জ হ'ব ঠিক আছে না সো dp by dt মানে মই কি লিখিম এটা f লিখি দিম আৰু আমি জানো r cross f মানে কি হয় এয়া টর্ক বুঝায় না বুঝায় সো dl by dt equal to কি হৈ গল টর্ক হৈ গল this is the relation between torque and angular momentum so torque দিলে কি হয় মই যে কৈছিলো torque apply কৰি কি হয় অবজেক্ট এটা rotational পাথত মুভ কৰিব মানে ঘূৰিব আৰু অবজেক্টটো ঘূৰিব এতিয়া মই যিমান বেছিকে torque দিম অবজেক্টটোৰ angular momentum কি হ'ব কিমানে চেঞ্জ হ'ব বুজি পাইছা ইয়া dl by dt আছে ন dl by dt কি ডিফাইন কৰিছে rate of change of angular momentum of an object rotating about an axis is equal to the torque applied on the object মই যিমানখিনি torque apply কৰিম rate of change of angular momentum কি হ'ব কিমানখিনি হ'ব আৰু যদি মই torque apply নকৰো তেতিয়া হলে angular momentum চেঞ্জ হ'ব নেকি নহয় ঠিক আছে ফাৰ্স্টতে তোমালোকে এখিনি নোট ডাউন কৰি লচোন এখিনি ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ঠিক আছে সো আমি কি পালো dl by dt equal to torque সো কেনেকৈ লিখিম rate of change of angular momentum of a particle rotating about a axis is equal to the torque applied on the particle so যিমানখিনি torque apply কৰিম সিমানখিনিয়ে angular momentum কি হ'ব চেঞ্জ হ'ব বুজিলা মানে rate of change of angular momentum কি হ'ব মানে ফাস্ট হ'ব এতিয়া যদি if যদি torque দিয়া বলে torque equal to 0 আছে সাপোজ অবজেক্ট এটা ঘূৰি আছে হা নাকি rotational পাথত মুভ কৰি আছে নাকি আৰু সেন্টাৰ with respect to this center suppose object is rotating radius কিমান আছে r আছে suppose মই কোনো ধৰণৰ torque apply কৰাই নাই torque equal to কি হৈছে 0 হৈছে যদি torque to 0 থাকে তে angular velocity কি চেঞ্জ হ'ব নেকি চেঞ্জ নহয় আৰু যদি angular velocity চেঞ্জ নহয় তেতিয়া হলে angular momentum কি হ'ব চেঞ্জ হ'ব নেকি নহয় that means angular momentum কি হৈ থাকিব কনস্ট্যান্ট থাকিব so dl by dt equal to কি হৈ যাব 0 যাব
torque equal to 0 মানে কি হ'ব dl by dt মানে কি হৈ গ'ল 0 হ'ব আৰু dl by dt কেতিয়া 0 হ'ব when l equal to constant so l ৰ ভ্যালু যদি কনস্ট্যান্ট আছে তেতিয়াহ'লে dl by dt ভ্যালু কি হ'ব 0 হ'ব আৰু l কি বুলি কোৱা হয় angular momentum l কি বুলি কোৱা হ'ব angular momentum so torque apply নকৰিলে angular momentum কি থাকিব কনস্ট্যান্ট থাকিব ইয়াকে কি বুলি কোৱা হয় conservation of angular momentum বুলি কোৱা হয়